এভৰিৱান নমস্কাৰ কি খবৰ আশা কৰো ভালে আছে আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি নিউ ভ্লগলৈ আৰু ৰাতিপুৱা মই বহুত বেয়া হৈছিলে মনটো আৰু পেহিয়ে মোক মনাই আছিলে ভাবিলো অলপমান বাহিৰলৈ আহি যাওঁ আৰু বাহিৰত আহি দেখিলো যে জবা ফুল কেপামান পৰি আছে ভাবিলো তাকে বুটলি লওঁ ফুলখিনি বুটলি থাকোতে মোৰ হঠাৎ বেইনত আহিলে যে কিয়নো মই আজি চুলিখিনি কেয়াৰ কৰো যিহেতু আজি ঘৰত একো কাম চাম নাই আৰু শ্বুটটো নাই যিহেতু ভিডিঅ' বনোৱা হৈ আছে সেইবাবে ভাবিলো আজি চুলিখিনি কেয়াৰ কৰোঁ আৰু সেইবাবে মই ইয়াৰ ফুল চুল বুটলি ল'লোঁ এয়া জবা ফুল আপুনিও জানে গাইজ জবা ফুল আমাৰ কাৰণে কিমান উপকাৰী চুলিখিনি হেল্থি কয় স্মুথ কয় চিল্কি কয় আৰু আমাৰ চুলিখিনি মতলব দীঘল কৰাটো সহায় কৰে আৰু চুলি নসৰেও আৰু গাইজ ঘৰত এজোপা নহয় এজোপা জবা ফুল হ'ব লাগে ন সেইবাবে বুটলি চুটলি লৈ আনি মই পিচিলোঁ এয়া পাতাত পিছা মোৰ কাৰণে বহুত দিগদাৰ হয় যেনে তেনে মই পিচি ল'লোঁ আৰু এইফালে মই এতিয়া পিচি আছোঁ আপোনালোকে দেখি আছে সেয়ে ক'লে যে মই চেকি দিওঁ আৰু এইফালে পেহীয়ে এতিয়া গামোচা লৈ ধুনীয়াকৈ সিঠাখিনি আৰু পানী অকণমান দি পেলাই টেপি টেপি আছে আৰু ৰসখিনি উলিয়ালে আৰু আইতাই ক'লে মই লগাই দিওঁ দে আৰু এইফালে এতিয়া আইতাই লগাইছে চুলিখিনি আজি বতৰটো ধুনীয়া হৈছিলে না বৰষুণ দিছিলে না ৰ'দ দিছিলে দুইটা সমান হৈ আছিলে আৰু মচিয়ে ক'লে যে আজি আমি ইয়াতে দিম আৰু মই বান্ধি আছিলোঁ ঘৰটো পলাব ওলাইছিলে আৰু সেই মৰম লগা পোৱালিটো চাওকচোন কিমান ধুনীয়া কিউট ন পেহী তাত কিমান ধুনীয়াকৈ আছে চাওকচোন কিমান ধুনীয়াকৈ গাত ধৰি পেলাই আছে আৰু আমি এইফালে এতিয়া চবে কথা চথা পাতি আছিলোঁ আৰু সেই সময়তে গেছৰ গাড়ী এখন আহিলে আৰু আমাৰ ঘৰৰ চিলিণ্ডাৰো খতম হৈছিলে কাৰণে আমিও লৈ আহিলোঁ আৰু এইটো হ'ল আমাৰ ঘৰৰ মেইন গলিটো যোনপিনে সোমাই পেলাই আহেগৈ আৰু এইফালে হ'ল মৰম লগা পোৱালিটো চাওকচোন এতিয়াও কিমান ধুনীয়াকৈ আছে সি নিজৰ মানুহ নিচিনা পাইছে তেতিয়ালৈকে চিলিণ্ডাৰ গাড়ীও আহি গ'লে আৰু এই চিলিণ্ডাৰ গাড়ীখন আমাৰ বহুত পুৰণা জানা আৰু আমি আগতে ইয়াত থাকোঁতে বহুত আগৰ পৰা দিয়ে আৰু এইফালে এতিয়া চিলিণ্ডাৰ দিলে তিল বনাই ঘৰলৈ উভতি থাকোঁতে এঘৰ মানুহ দেখিলোঁ সেই ঘৰ মানুহ ইমান ধুনীয়া কপৌফুল ফুলি আছিলে নহয় মোৰ ল'বলৈ মন গৈছিলে পেহীয়ে মানা কৰি দিলে তেতিয়া সময়ত আমি অলপমান চাৰিআলি গৈ ৰৈছিলোঁ আৰু এইটো হ'ল মাহীৰ বেগ আৰু সেইফালে তিনিজনী এতিয়া মিলিজুলি কথা পাতি আছে যিহেতু মই আপোনালোকক কৈছিলোঁ আমাৰ বিহু কেতিয়াও শেষ নহয় আমি আহিলে পিঠা পনি বনোৱা ষ্টাৰ্ট হৈ যায় আৰু আজি এয়া মায়ে বনাই আছে চবে মাজে মাজে বনাই গৈ আছে আৰু ভাবিলোঁ আজি ভালকৈ এসাঁজ খাওঁ তো সেইবাবে আমি অহা বাদে মাছ লৈ আহিলোঁ এয়া দুবিধ মাছ লৈ আহিলোঁ এই দুবিধ মাছক কি বুলি কয় কমেণ্টত জনাবচোন মই বাৰু ভালকৈ নাজানো আৰু যিহেতু আমি যামগৈ বেছি দিন নাই তো জীৱনত আজি মই প্ৰথমবাৰ তিল পিঠা বনাবলৈ ট্ৰাই কৰিম আৰু এয়া আৰম্ভণিতে মুচি কাচি ল'লোঁ আৰু এটা বনাইছিলোঁ ভাঙা গ'লে আৰু এতিয়া দ্বিতীয়টো বনাই পেলাই আপোনালোকক দেখুৱাই দিওঁ ইমান ভালকৈ গোল হোৱা নাই ঠিক আছে অলপ অলপকৈ হৈছে আৰু যেন তেনে তাৰপিছত তিল পিঠা অকণমান দি দিলোঁ আৰু এয়া দেখিছে নহয় বনাই উঠাৰ পিছত চবে হাঁহিছে কৈছে ফুটা ওলালো ভালকে বন্ধ হৈ নহ'লে দে হ'ব দে বনাই আছে দেখা এইখিনিতে মই আপোনালোকক কওঁ যে আমাৰ ঘৰটো এতিয়া টিংখিনি যেন তেনে দি থৈ দিছে মোৰ আপোনালোকক দেখুৱাবৰ কাৰণে লাজ লাগি আছে পাছত বাৰু আপোনালোকক দেখুৱাই দিম কেতিয়াবা এতিয়া আমাৰ মৰম লগা গৰু পোৱালিটো শুই আছে আৰু এই আমাৰ এতিয়া ঢেঁকী দি আছে মচিয়ে আৰু সেইফালে মায়ে এতিয়া হাত ঘূৰাই আছে আৰু এইটো ঢেঁকী ক'ত আছে বাৰু আগৰ দিনতহে দেখা পোৱা যায় ন গাইজ আজিকালি চবৰ তাত নাথাকে কিছুমানৰ ঘৰতহে থাকে আমাৰ ঘৰত বাৰু এইটো বহুত আগৰ পৰাই আছে আৰু এয়া মই পেহীৰ লগত পিছফালে আহিলোঁ পিছফালে অকণো লাইট এটাও নাছিলে ঠিক আছে এয়া এতিয়া তিলপিঠা বনাবলৈ ৰেডি হৈ গ'ল আৰু মই এতিয়া খাবলৈ লৈছোঁ মই ইমান ভাল বনোৱা নাই এয়া মায়ে বনাইছে মাত্ৰ এতিয়া ভাত পানী খাই বৈ উঠিলোঁ আৰু এয়া এইফালে খাই আছে আৰু সৌপিনে নিৰজেও খাই আছে মোৰ ভাত পানী খাই বৈ উঠাৰ পিছত লগতে টোপনি হয় আৰু মোৰ আজি ভ্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব আকৌ লগ পাম বাই বাই।